নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ঔপনিৱেশিক শাসনৰ সময়ছোৱাত অসমত জন্ম লাভ কৰা কেইবাটাও সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ বিষয়ে। এই সংস্থাকেইটা হ'ল ক্ৰমে অসমীয়া ভাষা উন্নতি সাধিনী সভা, যোৰহাট সাৰ্বজনিক সভা, অসম এছ'চিয়েশ্যন আৰু অসম ছাত্ৰ সন্মিলন। পোনপ্ৰথমে আমি আৰম্ভ কৰিছোঁ অসমীয়া ভাষা উন্নতি সাধিনী সভা। ঊনবিংশ শতিকাৰ অষ্টম দশকত কলকাতাত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাটোক অসমীয়া জাতীয়তাবাদ গঠনৰ মূল কাৰক বুলি চিহ্নিত কৰিছিল। সেই উদ্দেশ্যেই 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামে সংগঠনটোৰ জন্ম হৈছিল। হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, ৰমাকান্ত বৰকাকতি আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে ছাত্ৰৰ সক্ষম নেতৃত্বত ই এটা সাহিত্য সংগঠন ৰূপে ঠন ধৰি উঠে। ই আছিল অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায়। এইটো সংগঠনেই প্ৰথম অসমীয়া ভাষাক আধুনিক ৰূপ প্ৰদান কৰিছিল। আমি এই ভিডিঅ'টোত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1857 চনত। পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে ঊনবিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। স্বদেশপ্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এই শ্ৰেণীটোৱে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। এই প্ৰচেষ্টাৰ ফলস্বৰূপে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ 1836 চনত। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। অসমৰ বিদ্যালয়, কাৰ্যালয় আৰু আদালতত 1836 চনৰ পৰা বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ তেওঁ বিৰোধিতা কৰিছিল। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ 1873 চনত। অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা আৰু বিদ্যালয়, কাছাৰী তথা কাৰ্যালয়ত অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ যি আন্দোলন আৰম্ভ হৈছিল, সি পিছলৈ সাংস্কৃতিক জাগৰণৰ ৰূপ লৈছিল। 1873 চনত অসমীয়া ভাষাক স্কুল, অফিচ, কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই আন্দোলনে অসমত ভাষাভিত্তিক জাতীয় চেতনা গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়া লিটাৰেৰী ছ'চাইটি বা আছামিজ লিটাৰেৰী ছ'চাইটি সংগঠনটোৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1872 চনত। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। ফলত দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ প্ৰথমটো সংগঠন কলিকতাত গঠন হৈছিল। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনী অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। হেমকোষৰ প্ৰণেতা কোন? হেমচন্দ্ৰ বৰুৱা। যোৰহাট সাৰ্বজনিক সভা 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। কলিকতাত পঢ়ি থকা সময়তেই বংগৰ কেইবাটাও সংস্থা যেনে আত্মীয় সভা, ভাৰতীয় সংস্থা আদিৰ পৰা অনুপ্ৰাণিত হৈ জগন্নাথ বৰুৱাই অসমতো অসমীয়া সমাজৰ উন্নতিৰ হকে এক সংগঠন স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছিল। জগন্নাথ বৰুৱাৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। যোৰহাট সাৰ্বজনিক সভাৰ লগত জড়িত আমি কেইটামান প্ৰশ্ন উত্তৰ ইয়াতে আলোচনা কৰিম। যোৰহাট সাৰ্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1884 চনত। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? উত্তৰ জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা। অসম এছ'চিয়েশ্যন
অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। 1905 চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আছাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। আমি অসম এছ'চিয়েশ্যনৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহ ইয়াত আলোচনা কৰিম। অসম এছ'চিয়েশ্যনৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1903 চনত। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? উত্তৰ 1905 চনত ডিব্ৰুগড়ত। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম উপসভাপতি কোন আছিল? উত্তৰ জগন্নাথ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ মাণিক চন্দ্ৰ বৰুৱা। অসম ছাত্ৰ সন্মিলন 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আমি অসম ছাত্ৰ সন্মিলনৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহ ইয়াত আলোচনা কৰিম। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? উত্তৰ মিলন। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? উত্তৰ 1916 চনত। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।